নমস্কাৰ বন্ধুসকল, মই যিটো এপছত ফটো এডিট কৰোঁ সেইটো হ'ল আফটাৰ ফ'কাছ প্ৰ'। মোৰ স্ক্ৰীনত দেখিব পাইছে, এইটো মই অ'পেন কৰিছোঁ আফটাৰ ফ'কাছ প্ৰ'। ইয়াত গৈ আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এপছটো। কেমেৰা নহয়, এলবামত গুচি যাওঁ মই। কেমেৰাটো আপোনালোকে পাৰিব, অন হৈছে দেখিছে। তাৰ পাছত আপোনালোকে এলবামছত গৈ ইয়াৰ পৰা যিকোনো একপি ফটো লৈ লওক। মই লৈছোঁ এই কপি, মোৰ বন্ধু হয় এই চেলফি লোৱা। এই ফটোকপি চাই লওক। এতিয়া কোনো ব্লুৰ নাই, DSLR টাইপ নাই, কিন্তু এতিয়া মই সেইটো কৰিম। তাৰ কাৰণে আপোনালোকে এই অপশ্যনকেইটা দেখিছে। আপোনালোকে প্ৰথম অপশ্যনটোত ক্লিক কৰি আপোনালোকে যিডোখৰ ফ'কাছত ৰাখিব বিচাৰিছে, যি ফটোৰ যোনডোখৰ আপোনালোকে ফ'কাছত ৰাখিব বিচাৰিছে, অৰ্থাৎ আপোনাৰ মুখখন, গাটো, কোনোবা এজোপা গছ, ঠিক তেনেকুৱা কৰি আপোনালোকে এনেধৰণে কৰি লওক। গৈছে দেখিছে, পালোগৈ মই। আৰু ইয়াত আছে, ইয়াৰ হাতখন আছে, মই কৰি লৈছোঁ। ইয়াত আছে, বিশেষ একো টান নহয়, জুমৰ সুবিধাও দিছে। তাৰপিছত আপোনালোকে যাবগৈ এই 2 নম্বৰ যিটো অপশ্যন পাইছে, এই 2 নম্বৰ অপশ্যনটো একো কাম নাইকিয়া অপশ্যন হয় এইটো। তাৰপিছত আপোনালোকে গুচি যাব 3 নম্বৰ অপশ্যন, মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া যিডোখৰ ব্লুৰত ৰাখিব, অৰ্থাৎ DSLR টাইপ কৰিব, ব্লুৰত ৰাখিব, সেইডোখৰত আপোনালোকে আঁচ পাৰক, মানে টাচ কৰক। এইডোখৰ মোহাৰি দিয়ক, খুব সুন্দৰকৈ দিয়ক, তেতিয়া ফটোকপি বেছি ভাল লাগিব। যিহেতু জুমৰ সুবিধা দিছে, জুম কৰিব পাৰিব আপোনালোকে। তাৰপিছত এইধৰণে কৰি যাওক আপোনালোকে। বিশেষ একো টান নাই, ইমানটোৱেই। এতিয়া হ'ল দেখিছে, ইয়াত অলপ থাকি গৈছে, জাষ্ট সৰু। তাৰপিছত এতিয়া আপোনালোকে যাবগৈ নেক্সট, ওপৰত দেখিছে নেক্সট বটাম, নেক্সটত গুচি যাওক। ফটোকপি দেখিছে ব্লুৰ হৈ গৈছে। আৰু ইয়াত আপোনালোকে এডজাষ্ট কৰিবৰ কাৰণেও দিছে, দেখিছে ব্লুৰত টাচ কৰিব। বেছি যদি ব্লু কৰিব বিচাৰে এইটো বঢ়াই দিয়ক, আৰু যদি কমত ৰাখিব বিচাৰে কম কৰক। ফেডাৰ দিছে, ফেডাৰটো আপোনালোকে ফটোকপি চাই ল'ব। ছাইডত এইবিলাক দেখিছে, অলপ বাকী থাকি গৈছে, বঢ়াই দিয়ক। দেখিলে ন, সেইখিনিও হৈ গ'ল ব্লুৰ, ঠিক সেইটো কথা। তাৰপিছত ইয়াত আৰু অপশ্যন দিছে, ফিল্টাৰ দিছে আপোনাক। ফিল্টাৰত আপুনি ফ'ৰগ্ৰাউণ্ড, বেকগ্ৰাউণ্ড, হোল, আপুনি কোনটো কৰিব বিচাৰে। বোলে ফ'ৰগ্ৰাউণ্ডটো যদি আপুনি অলপ কালাৰটো বেলেগ কৰিব বিচাৰে, এনেকুৱা ধৰণৰ কৰিব বিচাৰে, তেনেহ'লে এইটো। বোলে হোল, আপুনি গোটেই পিকটো যদি এই ধৰণৰ কৰিব বিচাৰে, এইটো। তাৰপিছত আপুনি গুচি যাব কাউণ্ট্ৰিত, আপুনি অলপ কমাই ল'বও পাৰে। তাৰপিছত আপোনালোকে ছেভ অপশ্যনত গুচি যাব। ছেভ অপশ্যনত গৈ য়েছ কৰাৰ লগে লগে ফটোকপি প্ৰিপেয়াৰিং হ'ব, ছেভ হ'বৰ কাৰণে। তাৰপিছত চাই লওক। আৰু এনেকুৱা ধৰণৰ মই ফটো এডিট কৰিবৰ কাৰণে মই ভাল এপছৰ বিষয়ে জনাম আপোনালোকক। মোৰ চেনেলটো যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। মোৰ লেপটপ বেয়া হৈ আছে, চ' মই মোবাইলতে কৰিছোঁ। দেখিলে ফটোকপি অলৰেডি ছেভ হৈ গ'ল। এতিয়া মই গুচি যাম, এক্সিট মাৰি ওলাই যাব। এতিয়া মই মোৰ এলবামত গুচি যাম। এলবামছত গ'লোঁ, এলবামছত গৈ মই আফটাৰ ফ'কাছ এপছত গুচি যাম। দেখিলে এই কপি, মই এডিট কৰা ফটোকপি হৈছে এই কপি। আৰু যি কপি অৰিজিনেল তাৰ ফটো আছিলে সেই কপি চাওক আপোনালোকে। সেই কপি হ'ল এই কপি। এই কপি আৰু সেই কপিৰ মাজত কি ডিফাৰেঞ্চ পাইছে আপোনালোকে গম পাইছে। ঠিক আছে।